নমস্কাৰ, মই আজি মনীষা বৰ্মাই কোৱা সাধু এটা পাঠ কৰিবলৈ লৈছোঁ। আহাৰ মাহ, আম কঁঠালৰ দিন। নদু দুটি নদ নামৰ তিনিজন ককাই ভাই আছিল। সিহঁতৰ এজনী ভনীয়েক আছিল, নামটো লীলা। এদিন চাৰিজনে পকা কঁঠাল এটা খাবলৈ বুলি বহি ল'লে। নদ বৰ খটাসুৰ আছিল। নদে ক'লে যে পকা কঁঠালটো সি বিলাব। নদে ক'লে, নদু তই খাবি কঁঠালৰ বাদু। দুটি তই খাবি কঁঠালৰ গুটি। লীলা তই খাবি কঁঠালৰ ডিলা। নদ কঁঠাল গিলো ফটাফট, এইবুলি কয় নদে কঁঠালৰ ফুটা গিলিবলৈ ল'লে। ধন্যবাদ।